হাই গাইজ, আমি আজি পথাৰলৈ শামুক বিচাৰি আহিছোঁ কাৰণ শামুকটো খাব ভাল লাগে আৰু শামুকটো ধৰক শামুকটো বাদে দিলোঁ বাৰু, আহিছোঁ আৰু কিবা এটা বিচাৰিবলৈ, শামুক বুলিয়ে ক'লোঁ বাৰু। গতিকে পথাৰখন কেনেকুৱা হৈছে চাওকচোন। ধৰি লওক খেতি বাতি নাই বৰ্তমান, চোকা যদিও এটা কিবা ভাল লগা হৈছে দিয়ক, মানে পাতা চাতা লাগে গাত আৰু বতৰটো বৰ্তমান সাংঘাতিক বেয়া হৈছে। বতৰটো এনেকুৱা লাগে যে কালিৰ দৰে আজিও বৰষুণ আহিব পাৰে, মানে যোৱাকালিৰ দৰে আজিও বৰষুণ আহিব পাৰে। গতিকে এয়া আৰু পৰিৱেশ বৰ্তমান, আমি অলপ হাৱা খাই আছোঁ আৰু মাজে মাজে দষ্ট ব্যায়াম চ্যায়াম মাৰাৰ কাৰণে অলপ ভাল। আমিতো ব্যস্ততাৰ মাজত থাকোঁ না দষ্ট, গতিকে ব্যায়াম চ্যায়াম কৰাৰ টাইম নাপাওঁ। মেইন কথা, মই এতিয়া বুকদান মাৰিবলৈ গৈ আছোঁ দষ্ট। আজিৰ পৰা 15-20 বছৰ আগত মাৰিছিলোঁ আৰু আজি মাৰিবলৈ গৈছোঁ বুকদান, এই সেউজীয়া ঘাঁহত। দেখিছে দষ্ট, মই কেইবাৰ মাৰো দষ্ট আপোনাৰ গণি থাকিম, বেছি নৰোঁ দিয়কচোন। পোন্ধৰ বছৰ আগত মাৰিছিলোঁ বুকদান, কিমান মাৰিলোঁ মই গণা নাই বাৰু, আপোনালোকতো কৈ আছোঁ গণিবৰ কাৰণে। কমেণ্ট কৰি জনাব, অন্ততঃ গম পাম আপুনিও ভিডিঅ'টো চোৱা বুলি। কমেণ্টটোৰ উদ্দেশ্য সেইটোৱে আৰু, আপুনি হাই হেল্ল' লেখাত কৰি আপুনিতো ভিডিঅ'টো চাই আছে না, গতিকে আপুনি কমেণ্ট কৰি সেইটো বাৰু 50 বাৰ মাৰিলা, 60 বাৰ মাৰিলা, 60 বাৰ মাৰিছোঁ, 70 বাৰ মাৰিব চেষ্টা কৰিম আজিৰ পৰা 20 বছৰ পিছত। চাকৰি যাবৰ কাৰণে নহয়, সেইটো এক্সাৰচাইজটো আজি বহুত ডাঙৰ সেইকাৰণে পথাৰখন ভাল লাগিছে। আগৰ কথা বহুত ভাবিলোঁ এপাক মাৰিয়ে দিওঁ। এতিয়া দষ্ট মই মোটামুটি 22 বছৰ আগলৈকে ঘূৰি গ'লোঁ আৰু কেইটামান তাৰমানে আছিল মনত অলপ অলপ আহে, সেইকেইটা কৰাৰ কাৰণে অলপ প্ৰব্লেম। হাতত অলপ তাৰমানে কিবা ইটাত ঘুচিয়াইছিলোঁ কালি, সেইটো কাৰণে অলপ ছাল যে আছে আপোনাৰ দেখিছোঁ না। গতিকে এইবিলাকৰ কাৰণে অলপ প্ৰব্লেম হয়। তো এইবাৰতো এনেকৈ দিছিলোঁ, এইবাৰ এনেকৈ আনি দিছিলোঁ ফিংগাৰ প্ৰেছাৰ বুকদানে না ৰেষ্ট কৰি লৈছোঁ। হাতৰ মাচুলটো আহে দষ্ট, সাংঘাতিক ধৰণে আহে বুকদান মাৰিলে, দুটা বৰ্তি নাই কিন্তু ঠাণ্ডাখিনিটো পূৰা আহে। আপোনালোকে বুকদান মাৰি চাব, এইবিলাক পূৰা মজা লাগি থাকে, মানে ফিটেড লাগি থাকে। গতিকে এইবিলাক আচলতে কৰিব লাগে। মই মাৰি দিওঁ নেকি আৰু এইবাৰ দষ্ট, মই ৰেডি। It goes straight to my brain. I don't wanna lie, 'cause you make
আগৰবাৰ ভৰ্তিটো এইবাৰ সেইকাৰণে কলেজটো খুলি গৈছে না to let me rest. I'm sorry if I তো made জনবছৰ আপোনালোকে কিমান বাদ দিলোঁ sorry if আৰু কি I'm দেখাম still obsessed with you. আজি মানে ইয়াৰ পিছত কিবা বেলেগ দেখাম দোস্ত বৰ্তমান ৰাতিও হৈ আহি আছে গতিকে আমি পথাৰৰ পৰা আমি ঘৰলৈ যাবলৈ ওলাইছোঁ এতিয়া আজিলৈ ভিডিঅ'টো ইমানেই কাৰণ আমি ইয়াতে ভিডিঅ' বনাই থাকিলে আমাৰ মুৰ্গীত পানী দিয়াত দেৰি হৈ যাব না গতিকে আজিলৈ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ আৰু নেক্সট ভিডিঅ'ত লগ পাম দিয়ক কাৰণ নতুনকৈ আহিছোঁ যেতিয়া আপোনালোকৰ মাজতো ভিডিঅ'বিলাক এৰি দিব লাগিব না গতিকে বনাম নেক্সট টাইম আৰু ভিডিঅ' বনাম তেতিয়ালৈকে আপোনালোকেও নিজৰ কাম কৰি থাকক আমিও নিজৰ কামত যাওঁ টাটা বাই এণ্ড টেক কেয়াৰ